দৈনন্দিন জীৱনত সদায় লগ পোৱা এটা প্ৰশ্ন, তুমি সকলোৰে মনবোৰ ইমান ভালকৈ কেনেকৈ বুজি পোৱা? উত্তৰ, মোৰ মনটো কোনেও বুজা নাছিল চাগে, সেইবাবেই। এটা কথা কি জানে, সকলোৰে মন বুজা মানুহজনৰ আঁৰত এজন অকলশৰীয়া মানুহ থাকে, যাক কোনেও নুবুজে, বুজিবৰ চেষ্টাও নকৰে। সকলোৰে কথা শুনা মানুহজনৰ আঁৰত এবুকু নোকোৱা কাহিনী থাকে, যাক কোনেও নুশুনে, শুনিবলৈ প্ৰয়াসী নকৰে। সকলোকে সময় দিয়া মানুহৰ আঁৰত এজন নিথৰুৱা মানুহ থাকে, যাৰ বাবে কাৰোৰে সময় নাথাকে। নিজে নোপোৱাবোৰ আনক দিবলৈ এই মানুহবোৰ সদায় জোন হৈ থাকে। নিজৰ পোহৰ নাই, কিন্তু গোটেই পৃথিৱীৰ এন্ধাৰ নাশে।